নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। অসমবাসীৰ বাবে এটা অতি দুখৰ খবৰ। ভয়ংকৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ। গুৰুতৰভাৱে আঘাত পাইছে তেওঁৰ স্বামী ভাস্কৰ বৰা আৰু বৰষাৰাণী বিষয়া। টেঙাপুখুৰী নামৰ ঠাইত চৰাইদেউ জিলাত গাড়ী দুৰ্ঘটনাত আহত হৈছে তেওঁলোক। উল্লেখযোগ্য যে এটা সাংস্কৃতিক অনুষ্ঠানত আয়োজিত হৈছিল খাপ-এখাতিত। সেই অনুষ্ঠানত ভাগ লৈ ঘৰৰ অভিমুখে গৈ থকাৰ পথত দুৰ্ভাগ্যবশতঃ দুৰ্ঘটনা সংঘটিত হয় তেওঁলোকৰ। বৰ্তমান চিকিৎসাধীন হৈ আছে তেওঁলোক। সোনকালেই তেওঁলোক সুস্থ হওক, এই কামনা আমাৰ চেনেলৰ তৰফৰ পৰাও। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে। তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।